নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আৰু ইয়া দেখিছে ধুনীয়াকৈ ওলাই ললোঁ আৰু এখন চেলেং চাদৰ লৈ আপোনালোকৰ মাজলৈ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো শেষলৈকে সকলোৱে চাব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো দেখি অনুমান কৰিব পাৰিছে নিশ্চয় আৰু যোৱাকালি মই এটা ৰিলছ শ্বেয়াৰ কৰিছিলোঁ এয়া হ'ল আমাৰ গাঁৱৰ নিচেই কাষতে লাগি থকা এখন গাঁও জানমুখ গাঁও আৰু এই জানমুখ গাঁৱত প্ৰতি বছৰে গৰখীয়া ভোজ খোৱা হয় ফাগুন মাহতে আৰু নৰাচিঙা ভোজ বুলিও কয় আৰু ভোজ আচলতে আজি খাব ভিডিঅ'টো আছিলে আচলতে যোৱাকালি আৰু ভোজৰ আগদিনাখন যি চাকি বন্তি জ্বলোৱা পৰ্ব আৰু সেয়েহে আমিও গ'লোঁ আৰু এনেকৈ ধুনীয়াকৈ চাকি বন্তি জ্বলাই আহিলোঁ মনৰ আশা পূৰণ হওক বুলি আৰু আপোনালোকেও সেৱা জনাব সকলোৰে মনৰ কামনাবোৰ পূৰণ হ'ব আৰু এয়া দেখিছে দিনৰ ভাগৰ পৰা কিমান মানুহ আহি এনেকৈ লাইন পাতি আছে চাকি বন্তি জ্বলাবৰ বাবে অকল গাঁৱৰ মানুহে নহয় বহুত দূৰৰ পৰা মানুহ আহে আৰু চাকি বন্তি জ্বলাই থৈ যায়হি ধুনীয়াকৈ আৰু ভাৰ লৈ আহে আচলতে কিছুমানে ভাৰ দিয়ে গৰখীয়া লোৱাক এনেকৈ ভাৰ দি সেৱা কৰে আৰু এয়া দেখিছে একদম আমাৰ পাছতো বহুত মানুহ এয়া দেখিছে হোৱা গাড়ী মটৰবোৰ চলি আছে তালৈকে মানুহ বুলি ক'লেও বেয়া নহয় আচলতে আৰু এয়া যে দেখিছে গছজোপা তলতে থকা ঘৰটো সেয়া আচলতে বিহুতলী হয় দেই ইয়াতে ছোৱালীসকলে বহাগ মাহত গছৰ তলত বিহু মাৰে আৰু এয়া সকলোকে এতিয়া সেৱা ল'বলৈ ক'লে আৰু আমিও ল'লোঁ ধুনীয়াকৈ সেৱা লগতে এয়া ধুনীয়াকৈ চাকি বন্তিও জ্বলালোঁ মনৰ আশাবোৰ পূৰণ হওক বুলি আৰু আপোনালোক সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ আৰু এইখিনিতে এটা কথা কওঁ যিসকলে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব নোৱাৰে বা চাবলৈ সময় নাপায় একো কথা নাই কিন্তু তথাপিও মানে ওপৰতে কমেণ্ট নকৰিব মই যিহেতু সকলোৰে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাওঁ চোৱাৰ পাছতহে মই এটা কমেণ্ট কৰোঁ আৰু সেয়েহে মোকো কৰিলে মই বেয়া পাওঁ আৰু এয়া দেখিছে একেবাৰে শেষৰ মুহূৰ্তখিনি যেতিয়া চাকি বন্তি জ্বলাই সকলো উঠি যোৱাৰ পাছৰ দৃশ্য চাওকচোন বাৰু কিমান ধুনীয়া এটা পৰিৱেশ সঁচাকৈ বহুত ভাল লাগিল যিহেতু ইমান ওচৰত আছিল যদিও এবাৰো নিমিলে এবাৰ যে কেনেবাকৈ মিলাব পাৰিলোঁ সঁচাকৈ মনটো মোৰ খুব ভাল লাগিল আৰু সেয়েহে আপোনালোকক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এনেকুৱা ধুনীয়া এটা পৰিৱেশ ওচৰত পালে ওচৰৰ পৰা দেখিলে আপোনালোকৰো খুব ভাল লাগিব আৰু সেয়েহে ভিডিঅ' কৰি আপোনালোকৰ সকলোৰে লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু চাওকচোন এতিয়াও বহুত মানুহ আহি আছে আৰু যিসকল লোক মাজত এয়া চাকি জ্বলাই আছে সিহঁত দেৰিকৈ অহা আৰু এয়া দেখিছে একেবাৰে আলিমূৰৰ দৃশ্য কিমান মানুহ হৈছিলে চাওকচোন বাৰু আৰু ৰাস্তাৰ কাষতে যিহেতু এয়া বাইপাছ হয় এইটো আৰু বাইপাছৰ কাষতে আৰু গাড়ী মটৰবোৰ দেখিছে নহয় যাবই পৰা নাই ইমানেই ভিৰ হৈছে ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব নতুন এটি ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ